ইলেকশ্যনটো বেলেগ কথা বোলে আৰে ইলেকশ্যনটো কাম কৰিবলৈ কাৰণেহে ইলেকশ্যনটো জিকে আৰু ফাইট কৰে সেইকাৰণে তেওঁলোকে CM খোৱা বুলি কয় আমাৰ কাৰ্বিসকলে CM খোৱা EM খোৱা সদায় খোৱা কৰা বুলি কেতিয়াও নকয় নে অসমীয়াত আপোনালৈ কেতিয়াবা শুনিছিল নেকি যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী খাই থাকোঁতে বুলি কিবা কৈছে নেকি নহয় জানো এইটোতো নকয় ইয়াৰ সদায় খাই বুলিহে খোৱা বুলিহে কয় এইটো আচলতে তেওঁলোকে কাম কৰিবলৈ সাহস নাই এইটোহে কথা আপোনালোকৰ আমাৰ ডিমাণ্ড হৈছে আৰ্টিকল 244A ক্ৰিয়েশ্যন অফ অট'নমাছ ষ্টেট ফৰ কাৰ্বি আংলং and Dima South where either separately or jointly এইটো সোনকালে কৰিব লাগে এইটো কনষ্টিটিউশ্যনেল আমাৰ কনষ্টিটিউশ্যনেল ৰাইট আৰু এইটো আমাৰ কনষ্টিটিউশ্যনে আমাক অলৰেডি পাৱাৰ দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আৰু এতিয়া কৰিবলৈ তেওঁলোকৰ একো কৰিব নালাগে এছেম্বলি পাৰ্লিয়ামেণ্টত মাত্ৰ ৰিজলিউশ্যনহে ল'ব লাগে এতিয়া আৰু এইটো পাছ কৰিবলৈ এইটো বৰ সহজ কাৰণ বিজেপি চৰকাৰ এইটো তেওঁলোকৰ মেজৰিটি সেইকাৰণে তেওঁলোকে আমাক অট'নমাছ ষ্টেট সোনকালে দিব লাগে আৰু ইয়াত বিজেপিসকলেও অট'নমাছ ষ্টেটটো লাগে বুলিতো কৈ থাকে মূল দাবী সেইটোৱে মূল দাবী এইটো আৰু ছেকেণ্ডটো হৈছে 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল সেইটো এতিয়া যেনেকৈ আছে সেইটো নিচিনা পাছ কৰিলে আমাৰ কাৰণে বহুত ডিজাষ্টাৰ্ছ বহুত কষ্ট হ'ব বহুত বেয়া কথা হ'ব আমাৰ কাৰ্বি আংলঙৰ কাৰণে এই 125th এমেণ্ডমেণ্ট বিলত কৈছে যে পঞ্চায়ত আৰু আমাৰ অট'নমাছ কাউন্সিলটো সমান কৰিব বোলে সমান কৰিলেতো আমাৰ অট'নমাছ কাউন্সিলটো পঞ্চায়তহে হ'ব সেইটো সেইকাৰণে তেওঁলোকে এতিয়া ভিলেজ কাউন্সিল বুলি কয় অট'নমাছ ভিলেজ কাউন্সিল বুলি নকয় আৰু ৰিজনেল কাউন্সিল কৰিব বুলি কয় সেইটো অট'নমাছ ৰিজনেল কাউন্সিল বুলি তেওঁলোকে নকয় ডিষ্ট্ৰিক্ট কাউন্সিল তেওঁলোকে বনাব সেইটো আকৌ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল বুলি নকয় তাৰমানে এইটো পঞ্চায়তহে হ'ব সেইটোৱে কথাটো কাৰণ ইলেকশ্যনটো অলৰেডি পঞ্চায়ত আইনমতে পতা হৈছে এইটো ইলিগেল অট'নমাছ কাউন্সিলহে এইটো কাৰণ এইটো আইনমতে কৰা নাই নহয় এইটো ইলিগেল অট'নমাছ কাউন্সিল এইটো সেইকাৰণে আমি 125th এমেণ্ডমেণ্ট বিলটো এতিয়া যেনেকৈ আছে সেইটো মতে কৰিব নালাগে আমাৰ কাৰ্বিসকলেও নিজৰ কাৰ্বি বুলি নহয় ট্ৰাইবেলসকলৰ যিমান ট্ৰাইবছ আছে নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নিজৰ পঞ্চায়ত আছে সেইটো পঞ্চায়ত হৈছে আৰ্টিকল 243D তাত লিখা আছে বাই হোৱাট এভাৰ নেম কল্ড বুলি সেইকাৰণে আমাৰ ইয়াত কুকিসকলৰ কাৰণে তুলচুং ৱাইচা হ'ব লাগিব কাৰ্বিসকলৰ কাৰণে শ্বেৰৱান কেপ হ'ব লাগিব ডিমাছাসকলৰ কাৰণে ৰাজি নাইচখো হ'ব লাগিব ৰেংমাসকলৰ কাৰণে ইঞ্জান তিৰুপগুনিও সংসাদৱেন হ'ব লাগিব আৰু গাৰোসকলৰ কাৰণে শংখো দিল কাপা হ'ব লাগিব খাচী কাৰণে দৰবাৰ স্নং হ'ব লাগিব শ্যামৰ কাৰণে মুকপম চাউহুবান লাগিব আৰু সেইটোহে আৰু তিৱাসকলৰ এটা আছে মই সেইটো পাহৰিলোঁ আৰু বড়োসকলৰ গামিয়াৰীয়া ফাট হ'ব লাগিব সেইটো এলাউ কৰা আছে আৰ্টিকল 243D সেইটো মতে হ'ব লাগে সেইকাৰণে এইটো হ'বলৈ আমি আনন্দ শৰ্মা পাৰ্লিয়ামেণ্টেৰী কমিটি তাত আমি তেতিয়া ডিমাণ্ড ছাবমিট কৰিছিলোঁ তাত আমি লিখিছিলোঁ আৰু আমাৰ লিখা মতে আনন্দ শৰ্মাও পাৰ্লিয়ামেণ্টত ছাবমিট কৰিছিল সেইটো কিন্তু এতিয়া 125th এমেণ্ডমেণ্টত সেইটো কাটি দিলে সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ এই আনন্দ শৰ্মা কমিটিত যিটো লিখা আছে এই আমাৰ ট্ৰাইবেলসকলৰ পঞ্চায়তৰ কথা সেইটো থাকিব লাগিব আৰু ডাইৰেক্ট ফাণ্ডিং পাবলৈ আমিও ডাইৰেক্ট ফাণ্ডিং লাগে ডেভেলপমেণ্ট লাগে এইটো আৰ্টিকল 275ত গোটেইখিনি কথা তাত লিখা আছে আৰু তাত লিখা আছে অট'নমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A বুলিও আৰ্টিকল 275তে লিখা আছে তাৰ পৰাহে আমাক টকা ফাণ্ড গোটেইখিনি দিব লাগে যদি ইণ্ডিয়ান ফাইনেন্স কমিশ্যন যদি
ৰিকমেণ্ড কৰিব খোজে টকা আমাক দিবলৈ তেতিয়াহ'লে তেওঁলোকে 275 জৰিয়তেহে দিব লাগে আৰু সেইটো এমেণ্ড কৰিবলৈ আৰ্টিকল 280 ক্লজ 3 সাব ক্লজ ই তাতে ইউনিয়ন স্টেট এণ্ড অট'নমাছ ষ্টেট অৰ অট'নমাছ কাউন্সিল বুলি তাত সোমোৱাই দিব লাগে তেতিয়া আমি গোটেইখিনি টকা কি কয় ফাইনেন্স কমিশ্যনে টকা ডিষ্ট্ৰিবিউশ্যনত টেক্সৰ পৰা যিমান টকা উঠে সেইটো ডিষ্ট্ৰিবিউশ্যনত তেওঁলোকে ৰিকমেণ্ড কৰিব পাৰিব Francis Atiabangke Ajirding Piglonikan Pokepta Suselo Ilitumaphan Autonomous State under Article 244A Autonomous State Karbi Anglong Aru Dima Hasao Karne Dibo Buli Tat Likha Se Constitution Arleng Alam Pen Bodi Itumphan Autonomous State Hemprik Nang PG Pusi Ningkan Pokep ta suselo nang ke chaktang du la pen constitution lo ke tok India government ke aru president ke alang litum kaji chak hut alang litum seme ke tang hut be polo lo do do be alang litum kaji chak la seme ke tang hut Constitution natin sinitong claim di ko sige po matidi anke non ke Prime Minister, Minister, Chief Minister, President atunta ningkan pokep na soselo alang litong Constitution ating claim lidet no lapen ilitum han autonomous state no an nang pipedet la sinilitum ini hunger strike itu an kasipang chirpen pangapan ko bisum gali nitong metang si an kasipang chirpen si nilitum dak hunger strike yo like autonomous state ke long back kia pan ison no isya bangke non 125 haro isira in koirapo constitution ke lat amendment along ilitum autonomous Karbi Anglong autonomous council Dima Hasao autonomous council Borolen autonomous council la kedoan kerdo autonomous council la autonomous council apan an panchayat gaon panchayat ating silam neti pacing bar citi pu sihala dakipu gaon panchayat ating si pacing bar citi pu sigipu lah bitri mer kotha Bitrilar problem ay dalam battery yang kau besi Darjulong Arlopen Kachini dun ke Village Council election pedoji Regional Council election pedoji Lapen District Council election pedoji District Council ha hamren ta doji Alai munit tum sini neder po District Council long lo pomat kehok turong da theklo ok jo turong da theklo bom bal ko brong da yek lag theklo sita alama bangke District Council po anat lage Autonomous District Council bugali lagi. Plain District anta district din da Jila Porishad do erlo. La sihala soa Jila Porishad di hamren da pedoko di puta pedoko. Angge not itu Karbi Anglong Autonomous Council ke lage peju pen pawedet ko lage. Di Mahasau Autonomous Council da peju pen pawedet ko. When Borolen Autonomous Council ta peju pen pawedet ko. La si nilitung ka oppose dun. La 2.9 nating penke disia to man power pinang ni the council kapachari ye pan ke pusi nilitung ki pu